মানে শাসনত অহাটো বিচাৰে প্ৰমোদ বড়ো ডাঙৰীয়াক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক হেল্ল' নমস্কাৰ খুলুমবাই আপোনালোকে চাইছে বৰণী ৰাহুল ইউটিউব চেনেল তো আপোনালোকে নিশ্চয় গম পায় যে পিটিচিত নতুন এটা ৰাজনৈতিক দল গঠন হৈছিলে আৰু অঞ্জলি দৈমাৰী মেডামৰ নেতৃত্বতে এই ৰাজনৈতিক দলটো গঠন হৈছিল তো এই মানে ৰাজনৈতিক দলৰ নামটো হ'ল আপোনালোকে নিশ্চয় গম পায় এপিবি অৰ্থাৎ অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড আৰু এই এপিবি পাৰ্টি তৰফৰ পৰা যোৱা 28 তাৰিখে প্ৰথম পৰ্যায়ৰ যে প্ৰাৰ্থী তালিকা তেওঁলোকে ঘোষণা কৰিছিল আৰু মুঠ এই প্ৰথম পৰ্যায়ত তেওঁলোকে 17টা সমষ্টিৰ পৰা মানে 17টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছিল এতিয়া দ্বিতীয় পৰ্যায়ৰ বাবে তেওঁলোকে পুনৰবাৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু এই দ্বিতীয় পৰ্যায়ত মুঠ 8টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু 8-17 মিলি টোটেল 25টা সমষ্টি হৈ গ'ল এতিয়া আমি গম পালো যে 40টা সমষ্টিৰ ভিতৰত মুঠ 25টা সমষ্টিৰ পৰা তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এতিয়া এই পাৰ্টি যি মুৰব্বী প্ৰধান অঞ্জলি দৈমাৰী মেম এই অঞ্জলি দৈমাৰী মেম কোৰ মানে কোনটো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এইটো আপোনালোকে নিশ্চয় গম পায় যে তেওঁ যি ওদালগুৰি জিলাৰ যি হৰিসিংগা সমষ্টি এই হৰিসিংগা সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এতিয়া এই ওদালগুৰিৰ যি হৰিসিংগা সমষ্টি এই হৰিসিংগা সমষ্টিটো ইউপিপিলৰ দখলত আছে মানে সঞ্জয় স্বৰ্গীয়াৰী ডাঙৰীয়া ছাৰ এই মানে ইউপিপিলৰ দখলত আছে এইটো সমষ্টি এতিয়া এই সমষ্টিটো উদ্ধাৰ কৰিব পাৰিবনে অঞ্জলি দৈমাৰী মেমে এইটো মানে সময়তে দেখা পোৱা যাব এতিয়া এপিবি পাৰ্টি হ'ল নতুন হয় নে নহয় নতুন এতিয়া তেওঁলোকে ৰাইজৰ মাজলৈ যাব লাগিব এতিয়া ৰাইজে বিবেচনা কৰিব চিন্তা কৰিব যে এপিবিক সাপোৰ্ট কৰাটো ভাল হ'ব নে বেয়া হ'ব এইটো ৰাইজে মানে চিন্তা কৰিব এতিয়া ইটো গ'ল হয় নে নহয় ইটো গ'ল এতিয়া আপোনালোকে নিশ্চয় গম পায় যে বিজেপিৰ তৰফৰ পৰা কোনো মানে প্ৰাৰ্থী তালিকা ঘোষণা কৰা হোৱা নাই হয় নে নহয় কোনো মানে ঘোষণাই কৰা হোৱা নাই যে এতিয়া আমি গম পালো যে টাইমেট পৰ্টেল এটা পোষ্টৰ জৰিয়তে আমি গম পালো যে আজি সন্ধিয়া গুৰুত্বপূৰ্ণ মানে বৈঠক আছে মানে 7 বজাত গুৰুত্বপূৰ্ণ বৈঠক আছে আৰু এই 7 বজাৰ বৈঠকৰ পিছতে হয়তো সম্ভৱ মানে আজি ঘোষণা হৈ যাব পাৰে এতিয়া ঘোষণা হয়নে নহয় এইটো তেওঁলোকে জানিব মইতো নাজানো এতিয়া নিউজত গম পালো যে সন্ধিয়া 7 বজাৰ বৈঠকৰ পিছতে যি বিটিচিৰ নিৰ্বাচনৰ যি প্ৰাৰ্থী তালিকা হয়তো ঘোষণা কৰা হ'ব বুলি গম পোৱা গৈছে এতিয়া আহিলো ইউপিপিএল তৰফৰ পৰাও মানে অলৰেডি তেওঁলোকে প্ৰথম পৰ্যায় আৰু বিপিএফৰো প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈ গ'ল এতিয়া বাকী থাকিল দ্বিতীয় পৰ্যায়ত হয় নে নহয় আপোনালোকে গম পায় কিমান সমষ্টিত তেওঁলোকে মানে দি থৈছে প্ৰথমতে এতিয়া বাকীখিনি মানে ইউপিপিএলে আজি দিব বুলি শুনা পাইছো কিমানবোৰ সঁচা কিমানবোৰ মিছা এইটো গম নাপাওঁ আপোনালোকে গম পায় কমেণ্ট কৰিব আৰু বিপি পাৰ্টিৰ তৰফৰ পৰা কোনোবা যদি আজি বা কালি মানে প্ৰাৰ্থী তালিকাটো ঘোষণা কৰে আপোনালোকে কমেণ্ট সেকশ্যনত যদি গম পায় কমেণ্ট সেকশ্যনত জনাই দিব হয় নে নহয় তো যি কি নহওক এতিয়া আপোনালোকক মই সুধো যে আপোনালোকে এই যে আগন্তুক বিটিচি নিৰ্বাচন এই বিটিচি নিৰ্বাচনত আপোনালোকে কাক মানে শাসনত অহাটো বিচাৰে প্ৰমোদ বড়ো ডাঙৰীয়াক নে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক নে অন্য কোনোবা তো কমেণ্ট সেকশ্যনত কমেণ্ট দি পেলাই জনাই দিব ধন্যবাদ।